হেই গাইজ কি খবৰ সকলোৰে খবৰ নিশ্চয় ভালে মোৰ বৰ্তমান ভালেই বাৰু আজি কলেজলৈ ওলাইছোঁ একদম সাজি কাচিহে ওলাইছোঁ আৰু দেই মানে ঠাণ্ডা দাঁতো নিদিলে গতিকে চুৱেটাৰটো পিন্ধি লৈছোঁ আৰু উপায়টো নাই তাৰপিছত আমি দুজনী গাড়ীত বহিলোঁ দুজনীৰ পৰা আমি হ'লোঁ তিনিজনী এওঁ কইনা সাজতহে ওলাইছে আকৌ দেই তাৰপিছত আমি বিভাগ পালোঁ বিভাগত অলপ কাম বন কৰিবলৈ আছিলে গতিকে গোটেইখিনি কৰি মেলি আমি সাংস্কৃতিক শোভাযাত্ৰাত জইন দিলোঁ আৰু এই মহাবিদ্যালয়খনৰ মোৰ এইটো প্ৰথমটো সাংস্কৃতিক শোভাযাত্ৰা গতিকে সকলোৱে মৰম দিব নোৱাৰিলোঁ আৰু দাদাজনে ইমান ধুনীয়াকৈ ভিডিঅ'টো কৰি দিলে তেওঁক মোৰ ফালৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনালোঁ পাছত আৰম্ভ হ'ল সাজপাৰ প্ৰতিযোগিতা আমি এনেদৰে বহি আছোঁ আৰু চাবৰ কাৰণে মানে ময়ো সাজপাৰ প্ৰতিযোগিতাত যোগদান দিছোঁ আৰু দেই আপোনালোকে চাবচোন কেনেকুৱা পালে জনাব মই অৱশ্যে ইমান এটা ফেশ্বন শ্ব'ত পাকৈত নহয় গতিকে অলপ দেখাইছোঁ আৰু এনেকৈ দেখিছেনে এনেকেই কৰিলোঁ আৰু তাৰপিছত প্ৰশ্ন সোধা পাল আহিলে বুকুৰ ঢপঢপনিও আহিলে মোৰ বুকুৰ ঢপঢপাবলৈ আৰম্ভ কৰিলেই নহয় তাৰপিছত এয়া মোক প্ৰশ্ন সুধিলে বাইদেউহঁতে তাৰপিছত ময়ো প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁলোকক চেষ্টা কৰিলোঁ আৰু প্ৰশ্নৰ উত্তৰ দি হোৱাৰ পিছত ইয়াৰ পিছত শেষ হ'ল আৰু খাই মেলি মই ঘৰলৈ আহিলোঁ আজিলৈ ইমানেই বাই।